নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিৰ্মালী ছেকেণ্ড ব্লকলৈ আপোনালোকক আদৰিছোঁ। আজি মই এয়া বুটৰ দাইল, মচুৰ দাইল আৰু পানীলাওৰে ঘুগুনি বনাম। সেই ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। ইয়াত মই নিমখ লৈছোঁ, জিৰাৰ গুৰি, ধনিয়াৰ গুৰি, জলকীয়াৰ গুৰি, হালধি, ইলাচি, লং, শুকান জলকীয়া আৰু দালচেনি লৈছোঁ। ইয়াত গোটা মছলাখিনি দি দিলোঁ। অকণমান পাঁচফোৰণ দি লৈছোঁ ইয়াতে। গোটা গৰম মছলাখিনিও দি দিলোঁ। ইয়াত পিঁয়াজ দি দিলোঁ অকণমান। এইখিনি ভালদৰে ভজা যোৱালৈকে দিছোঁ। এইখিনি ভজা হ'লে ইয়াত আটাইখিনি বহাই দিম। মই এইটো কুকাৰত বনাইছোঁ। কুকাৰত বনালে বেছি সময় নালাগে। এতিয়া ইয়াত লাওখিনি দি অকণমান লাও কেইপিচ ভাজি লওঁ। ইয়াতে দালিখিনিও দি দিলোঁ। এতিয়া ইয়াত মছলা, নিমখ, হালধি সকলো দি দিম। ভালকৈ লৰাই অকণমান ভাজি সাধাৰণ ভজা গোন্ধ ওলালে ইয়াত পানী দি দিব লাগে। মোৰ হৈ গৈছে, এইটো পানী ঢালি দিলোঁ অকণমান। কেতিয়াবা এনেদৰেও খাই চাবচোন, খাবলৈ ভাল লাগে ঘুগুনিখন। বিশেষকৈ আলু নোখোৱা মানুহৰ কাৰণে, চুগাৰ পেচেণ্টৰ কাৰণে এইবিলাক খালে ভাল। ঢাকনিখন বহাই হুইছেল আপোনাক যেইটা লাগে আৰু, মই বেছি নিদিওঁ, ইয়াত দুটা দিম। বেছি দিলে আকৌ লাওখিনি গেলি গ'লেও ভাল নালাগে। হুইছেল যাওঁ অৱস্থা আৰু। কেতিয়াবা এনেদৰে বনাই খাই চাবচোন। মোৰ হুইছেল আহিয়ে গ'ল। এইদৰে সময়ৰো ৰাহি হৈ যায়। হৈ গ'ল দুটা হুইছেল। হুইছেল খোলাৰ পিছত ইয়াত চাওক কেনেকুৱা দিছে। একেবাৰে গেলি যোৱা নাই। এতিয়া অকণমান গেছত উতলিবলৈ দিম। ঢাকনিখন খুলি লৈছোঁ। এইফালে ৰুটি বনাই আছোঁ। এয়া ঘুগুনি ৰুটি ৰেডি হৈ গ'ল। এনেদৰে বনাই খাই চাব এবাৰ। মোৰ খুব ভাল লাগে, নিশ্চয় আপোনালোকৰো ভাল লাগিব। মোৰ চেনেলটিক মৰম চেনেহ দিয়াৰ কাৰণে বহুত ধন্যবাদ জনালোঁ। আগলৈ ভিডিঅ'বিলাক চাব বুলি আশা ৰাখিলোঁ। এনেকুৱা হ'ল ঘুগুনিখন, খাই কিন্তু বঢ়িয়া টেষ্টি লাগে এইখন ঘুগুনি। এয়া ঔটেঙাৰ আচাৰ। ধন্যবাদ জনালোঁ সকলো।